বহুত দাম, এইটো বহুত দাম, 2.5 লাখ টাকা কিলো এইটো দাম। জাপানৰ আছে মিয়াজাকি, চাইনাৰ পৰা আহে, চাইনা দল বোলা বস্তু আমাৰ আছে। একদম হোলসেল ৰেট ভালে, এতিয়া মালিকো ভাল। নমস্কাৰ সমূহ সম্বাসী এনেকা ইউটিউব চেনেলৰ স্বাগতম জনালো আৰু ঘৰৰ পৰা ওলাই আহিলো একদম ৰাতিপুৱাৰ ভাগতে আৰু এতিয়া বাজিছে প্ৰায় 12:30 মান আৰু এতিয়া মই আপোনালোকক দেখাব যাই আছো মানে আপোনাৰ গম পাইছে আৰু ভিডিঅ'টো মানে কিহৰ ওপৰত হ'ব লাগিছে লৈছো মানে আৰু আপোনালোক সকলোৱে চক প্লিজ সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰক। বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰো আৰু একদম হাইৱে ৰাস্তা দি একদম গতি কৰো তো হাউলিৰ পিনে তো দেখাই আছো কি দেখম আপোনালোক গম পাব সকলোখিনি কথা চাই থাকক। আৰু এনেকৈ ষ্টাৰ্ট দিলো আপোনাৰ আৰু এটি ৰাস্তা যিহেতু এটা ৰাস্তা গতিকে অলপ প্ৰব্লেম কি হৈছে আপোনাৰ মোৰ ক্ষেত্ৰত হৈছে আজি মানে আগেৰে সৰকে গাড়ী চাড়ী ঘূৰাই দিয়ে গতিকে এনেকৈ কৰিলে মানে এক্সিডেণ্ট বহুত বেছি হয় গতিকে এইখিনি কথা মন দিব আৰু যিহেতু এটি ৰাস্তা হয়তো ডাবল ৰাস্তা হ'লে ভাল হ'ব। আৰু ফ্ৰেণ্ড একদম হাউলিৰ একদম এই চাইডে হাইৱেটো পাম অলপ গ'লে আৰু ইয়াৰ কাষতে এখন আছে আপোনাৰ চিলড্ৰেন পাৰ্ক আৰু আপোনাৰ চিলড্ৰেন পাৰ্কত সোমাব পাৰিব আৰু ইয়াতে মানে সৰু ছোৱালী বিশেষকৈ খেলা চেলা আছে আৰু এনে ঘূৰিব ফুৰিব পাৰে আৰু পাৰ্ক যিহেতু পাৰ্কে আৰু ইমান বহুত ডাঙৰ নহয় নৰ্মেল আৰু টাউনখনৰ মাজত আছে আৰু এতিয়া মানে এই চাইডে যাম যাই একদম মানে এটা বেকাকে টাৰ্ণিং ল'ম লৈ আহৰ নাৰ্চাৰীখনত যাম যাই মুঠক মানে দেখাই আছো সকলোখিনি পৰিৱেশ আৰু এইফালে বাইকখন লৈ লো তো আহিলে আপোনালোকে ইয়াতে সোমাব আৰু এতিয়াকে যাই আছো বঢ়িয়াকে আৰামছে। ফ্ৰেণ্ডছ মানে ফাইনেলি আহি পালো আৰু এইফালে 31 নং ৰাস্তা আহি পৰে আপোনাৰ বৰপেটাৰৰ আৰু এই চাইডে গুৱাহাটী আপোনাৰ আৰু এইফালে দেখিছে নাহৰ নাৰ্চাৰী আৰু ইয়াত বহুত কেইখন নাৰ্চাৰী আছে তাৰে ভিতৰত নাহৰ নাৰ্চাৰী এখন খুবেই পপুলাৰ আপোনাৰ আৰু ইয়াত হলচেলত পাব আপোনাৰ সকলোখিনি এতিয়া ভিতৰ ভাগত যাই আপোনাৰ দেখাই আছো কি কিনো পাই আৰু চব দেখাই আছো চাই থাকিব। আৰু ফ্ৰেণ্ডছ মানে একদম মেইন জেগা আহি গ'লো আৰু ইয়াত আপোনালোকে জানে যে বৰপেটা ৰ'ডৰ আপোনাৰ হলচেল হওক সকলোখিনি আপোনাক দেখাইছিলো আৰু পাছত কেতিয়াবা দেখাম আপোনালোকক আৰু হলচেল ইয়াত মানে আপোনাৰ নাহৰ নাৰ্চাৰীটো আপোনাৰ হলচেল মানে আপোনালোকে পাব ইয়াত কোনো ধৰণৰ টেনচন ল'ব নালাগে আৰু ইয়াত মই আহি গ'লো আপোনাৰ আৰু এইফালে আপোনাক দেখাওঁ ইয়াত সকলো ধৰণৰ আপোনাৰ গছ গছনি আছে আপোনাৰ আৰু ফ্ৰেণ্ডছ প্ৰথমতে দেখিলো আপোনাৰ তামোলৰ গছ মানে আপোনাৰ এই তামোলে ৰুলে আপোনাৰ যেতিয়া তামোল হ'ব না খাবলৈ পায় আৰু আমাৰ অসমীয়া যিহেতু মেইন ভাত খোৱাৰ পাছত মানে তামোলটো লাগে না আৰু সেই তামোল এই তামোল মানে থোক হিচাপত থাকে গোটেই থোক হিচাপত দেখা পাইছো ভাল লাগছে আৰু হলচেল লেভেল চব হলচেল লেভেলৰ আছে আপোনাৰ অসমতো আছে বাৰু অসমৰ বাহিৰৰো আপোনাৰ ভাৰতৰ বাহিৰৰো আপোনাৰ আছে আপোনাৰ গাছবিলাক ইয়াত সকলো ধৰণৰ গছ গছনি আছে আৰু বহুত ডাঙৰ আপোনাৰ হাউলি আটাইতকৈ এইখন মানে ডাঙৰ নাহৰ নাৰ্চাৰী আৰু ইয়াত আপোনাৰ যেতিয়া এন্ট্ৰি কৰোঁতে ফোন কৰি লৈছিলো ইয়াৰ স্বত্বাধিকাৰ তেখেতক ফোন কৰিছো ইয়াত মানে প্ৰথম পাৰ্মিশ্যন ল'ব লাগিব তাৰপিছত পাৰ্মিশ্যন লৈ ভিডিঅ' এটা মানে বনোৱাৰ কাৰণে মই ক'লো চ' ধুনীয়াকে বনাব দিলে ভিতৰ ভাগত যাই আছো আৰু কিমান ডাঙৰ কি কথা সকলোখিনি আপোনালোকক জনাম মানে কি বহুত ডাঙৰ এৰিয়া বৃহত্তৰ এৰিয়া আপোনাৰ আৰু সকলো ধৰণৰ দেখিছেনে ইয়াত সকলো ধৰণৰ গছ গছনি আছে আপোনাৰ নৰ্মেলি আম হয়তো মালদহ আম হ'ব এইফালে সকলোখিনি আছে। এই দাদাই কিবা এটা মেচিন লৈ আহিছে দাদা মেচিন লৈ আহিছে না ঘাঁহ কাটা গুণ কাটা মেচিন হয় চ' গুণ চুণ হ'লে মানে অলপমান বেয়া দেখে না সেইকাৰণে চাফা কৰিব আৰু এইফালে দেখিছে নে এনেকুৱা ধৰণৰ কি পেট্ৰল নেকি পেট্ৰল লৈছে নেকি পেট্ৰল দাদা এতিয়া লাগি যাব কামত আৰু ইয়াত মই দেখাই আছো গাছবোৰ মানে বৰ্তমান আন নহ'ল মই আৰু জনাম আপোনালোকক কি কি গাছ আছে আপোনাৰ ইয়াত যিবিলাক জানিছো সেইবিলাক আপোনাক কৈ আছো সকলোখিনি আৰু এইফালে চাওক সকলো ধৰণৰ গছ গছনি আছে ইয়াত চাওক চব ধুনীয়া চিষ্টেমত ৰাখিছে একদম কোনো ধৰণৰ বেমেজাল নাই সকলোখিনি আছে আপোনাৰ আৰু এই নাহৰ নাৰ্চাৰীত আহিলে দাদাক লগ পাব দাদা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ মচলপুৰৰ পৰা আছে মচলপুৰত মই গৈছিলো বাক্সা জিলাৰ আটাইতকৈ ডাঙৰ পাৰ্ক যিখন মাউজি পাৰ্কত ভিডিঅ' বনাইছিলো আৰু সেই পাৰ্কৰ মানে ভাল লাগিছিলে আৰু আজি মই ভাল লাগিল লগ পাই মচলপুৰৰ মানুহ লগ পাই মই মচলপুৰ মই ইয়াতে থাকো বহুত বছৰ হ'ল আৰু এইখন কিমান পুৰণা বহুত পুৰণা নেকি পুৰণা হৈছে আচ্ছা তো ভাল লাগিল দাদা লগ পাই এটা এটা সুধো এটা চিজিয়াম বুলি কয় চিজিয়াম মই আজি প্ৰথমবাৰ দেখা পালো কিন্তু ভাল লাগছে মানে এই এনেকুৱা টাইপত ৰুই দিয়ে না এনেকা টাইপত ৰুই পেলাই কাটি থাকো এইটো কাটি বনাইছো এইটো ভাল লাগিব একদম ভাল ডিচিপ্লিন ঘৰত না ভাল লাগিব এটা ফ্ৰুটছৰ এতিয়া বৰ্তমান এইফালে আছে ফ্লাৱাৰ তাৰপিছত এইফালে আছে ফ্ৰুটছৰ আছে এইবাৰ ফ্ৰুটছৰ এইটো হৈছে কঁঠাল পিংক কালাৰৰ তাৰপিছত এইটো হৈছে আপোনাৰ কৰ্দৈ মিঠা কৰ্দৈ এইটো হৈছে অল টাইম মেংগো মালদাৰটো এতিয়া নাই আমাৰ তাতে এতিয়া হেৰি আছে আপোনাৰ হিমসাগৰ আছে তাৰপিছত আন্দাপালি আছে প্ৰথম দেখিলো এডাল তুলফাই বুলি কয় তেন্দুলফাই কাছ এইটো হৈছে ৰেড ডায়মণ্ড মধুৰিআম গোৱাবা
এই মোৰ ভিডিঅ'টোত মানে সকলোখিনি আপোনাৰ সুবিধা হৈছে অ তো লৈছো আৰু ভাল লাগিল অ তাৰপিছত এইটো হৈছে মিয়াজাকি আম আম মিয়াজাকি মানে কেনে আমটো কেনে ধৰণৰ আম নেকি বহুত দাম এইটো বহুত দাম বহুত দাম 2.5 লাখ টাকা কিলো এইটো দাম বা আপোনাৰ কিনো কয় মিয়াজাকিটো অ অ কাল দেখিলে অ তাৰপিছত এটা আছে বানানা বানানা বানানাটো বহুত লম্বা হয় এইটো অ এইটো আছে বানানা এইটো আছে বানানা 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 এইটো বহুত লম্বা হয় বানানা অ তাৰপিছত এইটো আছে মালটা 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 মানে আপোনাৰ মালদা আৰু মালটাৰ মাজত পাৰ্থক্য আছে মালদাটো বেলেগ মালটাটো বেলেগ মালটাটো বেলেগ অ আৰু দেখিছে আপোনাৰ তাৰপিছত এইটো হৈছে মনস্তৰা এইটো মনস্তৰা ইন্দু প্লান হয় ভিতৰত ৰাখবা লাগে এইবিলাক ভিতৰৰ গাছ ভিতৰতে ৰাখবা লাগিব পানী কম দিব লাগে আৰু এইবিলাক আপোনাৰ বিল্ডিঙত ৰাখিব পাৰে না এইবিলাক পাৰে বিল্ডিঙত ৰাখবা পাৰে আপুনি তাৰপিছত এইটো হৈছে এগ্লনিমা একদম চিলভাৰ এগ্লনিমা বুলি কয় কালাৰটো চিলভাৰৰ নিচিনা হয় তাৰপিছত এইটো আছে আপোনাৰ এভগটা ফ্ৰুটছৰ এভগটা বুলি কয় এভগটা বহুত দামী এইটো তাৰপিছত এইটো হৈছে আপোনাৰ পেডেল ফিক চিনাৰী পেডেল ফিক মানে আজি যিবিলাক মানে গাছৰ নাম কৈছো এইটো হৈছে চাইনাডুল আৰু আপোনালোকে বহুতে হয়তো এই গাছ বিলাকৰ নাম নাজানে এই অ ভিডিঅ'টো গম পাব সকলোখিনি গাছৰ নাম এইটো হৈছে চাইনাডুল হা এইটো হৈছে ফ্ৰুটছৰ ভিতৰত এইটো চিকু বৰ ধুনীয়া ফুল বিভিন্ন ধৰণৰ গাছ আছে বহুত আছে মোটামুটি আপোনাৰ ক'বা নোৱাৰা 1000 বিধ আছে ইয়াতে হাজাৰ বিধ আছে 1000 বিধ আছে এৰিয়া নহয় আমাৰ 3খান নাৰ্চাৰী তিনখান নাৰ্চাৰী গাঁৱত এখন আছে বিৰাট ডাঙৰ তাতে আছে 8 বিঘা তাৰপিছত এতে এখন আছে তাৰপিছত সোণাপুৰত জুবিন ক্ষেত্ৰৰ ওচৰত আছে এখন জুবিন ক্ষেত্ৰ সোণাপুৰত মই গৈছিলো আপোনাৰ অ দিচাং ৰিজৰ্টত অ আৰু জুবিন দাক লগ কৰিছিলে অ তাৰে ওচৰতে আছে বুলি কৈছে দাদা আছে ভাল লাগিল 3খন মান নাৰ্চাৰী আপোনাৰ অ ইমান ডাঙৰ আৰু আপোনাৰ পাব আৰু সেইখন নাম একে নেকি অ নাহৰে 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 আৰু বিশেষকে আপোনাৰ মেইন বস্তুটা যিহেতু জুবিন দাই নাহৰ ভাল পাইছিল অ আৰু নাহৰ গছটো পায় অ নাহৰ পাব আমাৰ তাত আমাৰ তাতে নাহৰ পাবই যিমান লাগে সিমান নাহৰ পাব নাহৰৰ দাম আমাৰ তাতে কম কম 30 টাকা 25 টাকা 20 টাকা এনেকা আৰু দামটো মানে আমটো অলপ দাম কেনেকে হৈছে আজিকালি আগতে আছিল 300 টাকা হাজিৰা আজিকালি 500 টাকা ডাইৰেক্ট হাজিৰা হৈছে এটা মানুহে আগতে পলি বনাইছিল মোটামুটি 300 400 আজিকালি কাম কৰা মানুহে 300 পলি বনাব নোৱাৰে 100 পলি মাত্ৰ বনাব পাৰে দিনটোত আচ্ছা ধন্যবাদ দাদা কোৱাৰ কাৰণে আৰু মই আপোনাক ক'ত পাই ন অ পাব হলচেল পাব মানে হলচেল বুলি ক'লে আপোনালোকে জানেনে এই 6ডাল বস্তুটো একেলগে দিয়ে না অ কিমান মানুহে এই পেকেজিং ধৰক হলচেল বস্তুৰ দাম বস্তু মানে এতিয়া ধৰক আপুনি মাল ললাক কিবা 2500 যদি 2500 তলত লৈ হলচেল নহয় এইটো ৰিটেইলে হয় 2500 ওপৰত ললেহে হলচেল হৈ যায় এইটো 2500 যদি তলত নহয় তাৰ হলচেল নহয় এইটো 2500 ওপৰত ল'ব লাগিব তেতিয়াহে হেৰি হ'ব আপোনাৰ চেলত আপোনাৰ এডালত 350 350 200 এনেকা আৰু মানে ৰিটেইলত আপোনাৰ হেৰি 250 300 এনেকা তাৰপিছত হলচেলত আপোনাৰ 90 টাকা 80 টাকা তাৰমানে গাছটো নিয়ে একেদিনাই বিক্ৰী কৰিব নোৱাৰে আৰু কোনো আহিছে আৰু ব্যস্ত বহুত তাৰে মাজতে এখিনি কথা জনালে বহুত বেছি ধন্যবাদ আপোনাক এইবাৰ আহিব একদিন ফ্ৰী মনত ভালকে দেখাই দিম আজি দেখালো আপোনাক ইমান খিনি ব্যস্ত এৰিয়া দাদা এই পাৰা খিনি একদম চেফি দিছে আৰু যিহেতু বিশেষকে মচলবোৰৰ লগ পাই ভাল লাগিল এইটো লগ দাদা এজন লগ পালো ভাল লাগিল দাদা এই নাৰ্চাৰী দাদাক লগ পাবই আৰু এতিয়া কথাটো হ'ল ইয়াত মানে জাপানৰ পৰা আহে নেকি জাপানৰ আছে মিয়াজাকি আম আছে তাৰ পৰা আহে চাইনা দল বোলা বস্তু আমাৰ আছে সেইটো দেখাম হয়তো আহকচোন ইয়াত আৰু আপোনালোকক বেলেগ দেখাম আৰু চাই থাকিব এইফালে চক কি সুন্দৰ আৰু ইয়াতে এটা ধুনীয়াকে ৰুম বুলি ক'ব লাগিব ৰুম এটা আছে এইখিনি আমাৰ চাইনা দল ইয়াৰ হৈছে কি ইয়াৰ এটাই বিশেষত্ব ইয়াৰ তাৰ মানে কি 6 মাহৰ ভিতৰত এখন বা দুখন পাত ধৰে আৰু মেইনটেনেন্স একেবাৰে ল কিছুমানক যদি লাগে আহিব পাৰে আৰু আমাৰ ইয়াতে আৰু দাদা এটা কথা সুধো এই গাছবিলাক আপোনাৰ মানে ধৰক পানীটো দিলে কেনেকুৱা লেভেলত পানী দিব লাগিব কেনেকে মানে মাটি দিব লাগিব এই ইয়াৰ ব্যৱস্থাটো অলপ কৈ দিয়কচোন ৰাইজক কিছুমান বস্তু আছে আপোনাৰ যেনে বগান ভেলিত যিমান পানী কম দিব এইটো আৰু সকলো দেখালো আৰু এই বগন ভেলিৰ কথাটো কৈ থাকোঁতে মানে প্ৰব্লেম এটা হৈ গ'ল মানে মাইক প্ৰব্লেম হৈ গ'ল আপোনাৰ কথাটো হ'ল ইয়াত বগন ভেলিত মানে পানী যিটো কম দিব আৰু কম দিলে মানে বস্তুটো ঠিক হৈ যাব আৰু মাটি হওক পানী হওক সকলোখিনি এটা সমান পৰিমাণৰ লেভেলত দিলে বস্তুটো হ'ব আৰু তেনেকুৱা আৰু এই গছ গছনি আপোনালোকে ইয়াত পুতিব পাৰে আৰু ইয়াত দেখিছেনে এই গছবিলাক এটা সুন্দৰ এটা এনেকুৱা লেভেল হ'ব আৰু এইবিলাক গছ দেখিছে আপোনাৰ ফল বিলাকো আছে ফ্ৰুইট বিলাক আছে সকলো বেলেগ বেলেগ ধৰণৰ আছে আপোনাৰ আৰু দাদাজনে সেইখিনি কথা কৈছিলে আৰু ইয়াত সকলো ধৰণে ধুনীয়াকে আপোনালোকে মানে পট্টি কৰিব লাগিব পট্টি কৰিলে বস্তুবিলাক থাকিব যিকোনো বস্তু পট্টি কৰিলে থাকিব আপুনি গছ গছনি পট্টি কৰিলে গছবিলাক ডাঙৰ হ'ব সেই গছে আপোনালোকক মানে কি ফল দিব সকলোখিনি দিব তেনেকুৱা আৰু সকলোখিনি কথা চ' নাৰ্চাৰীৰ ভিডিঅ' এটা বনালো আৰু নাৰ্চাৰীৰ ভিডিঅ' বনোৱা নাছিলো এনে সভা পূজা দেখি থাকো কিন্তু এনেকুৱা লেভেলত মানে এটা ভিডিঅ' বনাব প্ৰস্তুত কৰিলো আৰু আপোনালোকক দেখালে সকলোখিনি
দাদা এজন লগ পালো তো বৰপেটাৰ আদৰ আপোনাৰ চিমলাগুৰিত ন চিমলাগুৰিত তো নাহৰ নাৰ্চাৰীত মই ভিডিঅ' কৰিব আহোঁতে তো এখেতে ইয়াৰ পৰা কিছুমান কিনিলে আৰু আপুনি কি কিনিলে কি বুলি কয় কি নাম আছিল চাইনিজ প্লান চাইনিজ প্লান ললো দুটা আৰু খাৰ ললো হা। আৰু কিবা এই নিম গছ ললো ইয়াতে হ'লচেলে পায় ন একদম একদম হলচেল Wholesale আৰু। হলচেল ৰেট অ। ভালে এতিয়া দোকান মালিকো ভাল বেয়া নহয় অ। হলচেলত দিছো আৰু হলচেলত কিনি খায়। চব কিনি পাই আকৌ আহিব লাগিব পিছত বাইদেউ কিবা ক'ব নেকি ক লাষ্ট কৈছে একো নাই বাৰু ঠিক আছে আপোনাক ধন্যবাদ আপুনি আৰু লগ পাম আৰু নেক্সট লগ পাম ঠিক আছে আকৌ আহিম আমি ঠিক আছে বাৰু এতিয়া ভাল লাগিছে এতিয়া আহি অ। কিন্তু হলচেল ৰেটত পালো আমি বহুত জেগাত বিচাৰিলো অ। নাপালো ভাল অ। সেইকাৰণে ইয়াতে আহিলো হলচেল ৰেটত পালো মানে হাউলিৰ ভিতৰত আটাইতকৈ ডাঙৰ নাৰ্চাৰী এইখন কিন্তু ডাঙৰ নাৰ্চাৰী হাউলি ওচৰত ভালে নাৰ্চাৰীটো বেয়া নহয় আৰু ইয়াৰ কাষত আপোনাৰ চুইট নাৰ্চাৰী আছে এনেকৈ বহুত বিভিন্ন ধৰণৰ নাৰ্চাৰী আছে আৰু মই এইখনত সোমালোঁ আৰু এতিয়া মানে ফ্ৰেণ্ডছ কিবা খাই ল'ম মানে আৰু খাই লৈ ঘৰত হৈ যাম আৰু আপুনি এতিয়া ভাল পাইছে নিশ্চয় শ্বেয়াৰ কৰি দিব লাইক কৰিব কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক সকলোকে ফোন দিয়ক গতিকে সম্পূৰ্ণ ধন্যবাদ জনালোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু আজিলৈ টাটা বাই বাই